মই আজি আপোনালোকক এটা আপেলৰ ডেস্কটপ দেখাব লৈছোঁ এইটো হৈছে আপেলৰ ডেস্কটপ তো বাহিৰৰ পৰা এইটো কেবিনেটটো এনেকৈ দেখা পায় লোগো এটা আছে ঠিক আছে আপেলৰ এইটো হৈছে মাউচটো আপেলৰ ৱায়াৰলেছ মাউচ ডেস্কটপটো ওচৰৰ পৰা দেখাইছে এইখিনি বহুতখিনি পাৱাৰ বৰ্ড আৰু এইকেইটা HDMI এইটো পাৱাৰ বটাম আৰু ইয়াত মিনি HDMI পোৰ্ট আছে USB 3 পোৰ্ট আগফালৰ পৰা দেখিবলৈ নাপায় এইটো ভিতৰখন এইটো দেখুওৱা হ'ব ভিতৰখন এনেকৈ ওপৰৰ পৰা লকটো আছে ঘূৰাই খুলিব পাৰি আৰু ইয়াৰ ভিতৰত তেতিয়া দেখিব ইয়াৰ চিষ্টেমটো কেনেকুৱা এই মাদাৰবোৰ্ড ৰেম প্ৰচেছৰ SSD ইয়াত দেখা তো এইখন ইয়াৰ হৈছে মাদাৰবোৰ্ড কিছুমান পাৰ্টছ ইয়াত হাইড হৈ আছে এইটো SMPS বৰ্ড ইয়াৰ কিছুমান পাৰ্টছ ইয়াত লুকাই আছে অলপ প্লাষ্টিক কভাৰ